বন্ড টু মানে বাধ্য। আপুনি কোনো এটা কাম কৰিবলৈ বাধ্য, ক'ৰবাত যাবলৈ আপুনি বাধ্য হৈছে বা কিবা এটা খাবলৈ আপুনি বাধ্য হৈছে, তেতিয়া এই বন্ড টু শব্দটো ব্যৱহাৰ কৰি পেলাই আপুনি ইংৰাজীত কথা বতৰা পাতিব পাৰিব। ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ এমিজাৰ প্লাছ বন্ড টু প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। মানে এইটো ষ্ট্ৰাকচাৰ মতেহে আমি বাক্যবিলাক গঠন কৰিম। যে মই তেওঁৰ লগত থাকিবলৈ বাধ্য, মই তেওঁৰ লগত থাকিবলৈ বাধ্য। ধৰক আপুনি আপোনাৰ বন্ধুৰ লগত থাকিবলৈ মন যোৱা নাই, কিন্তু এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে আপুনি থাকিবলৈ বাধ্য হৈছে। তেনেকুৱা ক্ষেত্ৰত আমি বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰি। সেইটো আমি ক'ম আই এম বন্ড টু লিভ উইথ হিম। আই এম বন্ড টু লিভ উইথ হিম। মই এইটো কাম কৰিবলৈ বাধ্য, সেইটো ক'ম আই এম বন্ড টু ডু দিছ ৱৰ্ক। আই এম বন্ড টু ডু দিছ ৱৰ্ক। মই এইটো কাম কৰিবলৈ বাধ্য। ধৰক আপুনি কামটো কৰিবলৈ আপোনাৰ মন যোৱা নাই বা আপুনি কৰাৰ ইচ্ছা নাই, কিন্তু এনেকুৱা পৰিস্থিতি হৈ পৰিছে আপুনি কামটো কৰিবলৈ মানে বাধ্য হৈছে। তেনেকুৱা ক্ষেত্ৰত আমি এই বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰি। আপোনাৰ ঘৰখন বিক্ৰী কৰিবলৈ বাধ্য, আপোনাৰ ঘৰখন বিক্ৰী কৰিবলৈ বাধ্য। ইউ আৰ বন্ড টু ইউ আৰ বন্ড টু চেল ইউৰ হাউচ। ইউ আৰ বন্ড টু চেল ইউৰ হাউচ। ধৰক ঘৰখন বিকিবলৈ আপুনি ভাবা নাই বা বিক্ৰী নকৰে, কিন্তু ধৰক ওচৰা পাজৰৰ মানুহৰ কাৰণে আপুনি ঘৰখন বিক্ৰী কৰিবলৈ বাধ্য। ধৰক ওচৰৰ পাজৰৰ পৰিৱেশটো বেয়া, ভাল নহয়, আপুনি ইয়াত থাকিবলৈ মন যোৱা নাই, সেইটো কাৰণত আপুনি বিক্ৰীবলৈ বাধ্য হৈছে। তেনেকুৱা ক্ষেত্ৰত আপুনি বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰিব। মই যাবলৈ বাধ্য, মই যাবলৈ বাধ্য আই এম বন্ড টু গ'। মই যাবলৈ বাধ্য। ধৰক আপুনি ক'ৰবাত যাবলৈ ইচ্ছা নাই বা নাযায়, কিন্তু এনেকুৱা পৰিস্থিতি হৈছে আপুনি যাবই লাগিব, আপুনি যাবই লাগিব, বাধ্য হৈছে যাবলৈ। তেনেকুৱা ক্ষেত্ৰত আমি বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰি। আই এম বন্ড টু গ'। তেওঁ পঢ়িবলৈ বাধ্য, হি ইজ বন্ড টু ৰিড। হি ইজ বন্ড টু ৰিড মানে তেওঁ পঢ়িবলৈ বাধ্য। ঘৰত ল'ৰা ছোৱালীবিলাকে নপঢ়ে, কিন্তু মা দেউতাক ষ্ট্ৰিক্ট হোৱাৰ কাৰণে ধৰক পঢ়িবলৈ সিহঁতে বাধ্য হৈ যায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰি। মোক টকা দিবলৈ আপোনাৰ বাধ্য, মোক টকা দিবলৈ আপোনাৰ বাধ্য। ইউ আৰ বন্ড টু গিভ মি মানি। ইউ আৰ বন্ড টু গিভ মি মানি মানে মোক টকা দিবলৈ আপোনাৰ বাধ্য। ধৰক আপোনাক কোনোবাই আপুনি কাৰোবাৰ পৰা টকা পায়, ধৰক টকাটো সি নিদিয়ে, কিন্তু তেওঁ এনেকুৱা পৰিস্থিতি হৈ পৰিছে আপোনাক টকাটো দিবলৈ সি বাধ্য হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি বন্ড টু শব্দটো ব্যৱহাৰ কৰিব পাৰি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটো বন্ধু বান্ধৱীসকল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ ইউটিউব চেনেলটো ইমান এটা ছাবস্ক্ৰাইবো হোৱা নাই, নতুন চেনেল। গতিকে মোৰ ফেচবুক ফলোৱাৰ্ছ বন্ধু বান্ধৱীসকলক মোৰ বিশেষ অনুৰোধ, আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।